অন্যান্য জিলাত 30 ফুট 40 ফুট 60 ফুট লৈছে আমাৰ এই কাৰ্বি আংলং ডিফুত 100 ফুটত 300 ফুটত কিয় দৰকাৰ পৰিছে আমি কৈ আছোঁ যে ৰেলে যিমানখিনি দৰকাৰ হয় সিমানখিনি ল'ব লাহে লাহে লৈ থাকক লাগিলে আমি 300 ফুটলৈকে এৰিবলৈ এগ্ৰী আছোঁ কিন্তু একেৰাহে যে 300 ফুট 300 ফুট আপোনাৰ 600 ফুটকৈ মাটি ল'ব বিচাৰিছে ৰেলে ইয়াত কি ৰেলৰ কাৰখানা বনাব না ফেক্টৰী বনাব না কি বনাব প্ৰজেক্টটো তেওঁলোকে ৰাজহুৱা কৰা নাই আজিলৈকে যে আমি সেইটো বনাম বুলি নহ'লে আমি মেডিকেল কলেজ বনাম মই ৰেলৱে মেডিকেল বনাম আৰু একেটা বস্তুৰ লগত ইয়াত যদি কিবা উপশক্তি আছে নেকি তেওঁ আমি মিডিয়া এজন বন্ধুৱে আমাক কুৱেশ্যন কৰিছে যদি আমি নাজানো বৰ্তমানলৈকে কোনোবা উপশক্তি সোমাইছে না সোমা নাই যদিহে আমাক আঁতৰাই পেলাই ভৱিষ্যতৰ 300 ফুট আঁতৰাই পেলাই যদি আমাৰ জাগাত বা আমি খেদাই পেলাই বেলেগ যদি উপশক্তি কোনোবা আমাৰ নিচিনা পাব্লিক যদি আহি বহে তেতিয়াহ'লে ইয়াৰ প্ৰতিও আমি আইনৰ যোগেদি আমি আমাৰ কৰ কমিটিয়ে কৰিবলৈ আমি সাজু আছোঁ অনাগত দিনলৈকে আগন্তুক দিনলৈকে মই ইমানখিনি আমাৰ লগত যেটো এটা কনস্পিৰেচি চলিছে সেইটোৰ প্ৰথম উদাহৰণ 8 তাৰিখ আমাক যাব দিছিলে ইয়াতে লিখা আছে 8 তাৰিখ পিছবেলা 2টাৰ পিছত ইয়াত পেষ্ট কৰিছে যাতে আমাৰ ৰাইজে তাতে তেখেতলোকৰ ৰিপ্লাই দিব নোৱাৰে এইটো হ'ল প্ৰথম পইণ্ট আমি ৰেলৱেৰ লগত কোঅপাৰেট কৰিম কিন্তু ৰেলৱে এতিয়ালৈকে জনোৱা নাই যে তেখেতসকলৰ কিমান ফুট একচুৱেল লেণ্ড আমাৰ কাউন্সিলৰ আণ্ডাৰ কিছুমানৰ পাট্টা আছে সেইখিনিৰ ওপৰতো নোটিছ ছাৰ্ভ কৰিছে আমি নাজানো সিহঁতৰ কিমান লেণ্ড আৰু কি প্ৰজেক্ট আছে এতিয়ালৈকে তেখেতসকলে শ্ব' কৰা নাই ছেকেণ্ড হ'ল আমাক 16 তাৰিখ একটা মাতিছিলে লামডিং ডিআৰএম অফিচত এইটো এটা আছে যে আমাক ইভিডেন্স লৈ যাব দিছিলে আৰু লগতে আমাক পাৰ্চনেল অৰ্থাৎ ইণ্ডিভিজুৱেল এটা হিয়াৰিং কৰিব বুলি লিখা আছে নোটিছটো এই নোটিছটো আমাক ইণ্ডিভিজুৱেলি কাকো ছাৰ্ভ কৰা নাই তেখেতসকলে মানে এৰিয়া বেছি যে 2-4টা জেগাতে পেষ্ট কৰি দিছে পাব্লিক প্লেছত পেষ্ট কৰিছে আমাক ইণ্ডিভিজুৱেলি এতিয়ালৈকে কোনো নোটিছ ছাৰ্ভ কৰা নাই আৰু এই নোটিছত লিখা আছে 16 তাৰিখ 10টা বজাত আমি ডিআৰএম অফিচত যাব লাগে আমি তাতে গৈছোঁ সবে আমি ষ্টেট অফিচাৰক মাতিছোঁ আপুনি আমাৰ ৰাইজক ওলাই পেলাই আহি সবক বুজাই দিয়ক সবক পাৰ্চনেলি মাতিছে পাৰ্চনেলি হিয়াৰিং বুলি ইয়াত মেনশ্যন কৰা আছে এই 16 তাৰিখ মাতাটো কিন্তু তেখেতসকলে পাৰ্চনেলি হিয়াৰিং নকৰি পেলাই কৈছে আপোনালোকে 3জন 5জন ভিতৰত আহক আপোনালোকৰ লগত কথা পাতিম কিন্তু তেখেতসকলে সেইটো আমি মান্তি হোৱা নাই আপোনালোকে পাৰ্চনেলি সবক মাতিছে সবৰ ওচৰত ৰাইজৰ ওচৰত আহি কথা পাতক তেখেতসকলে আহিছে ষ্টেট অফিচাৰ বাহিৰত আহিছে আহি পেলাই কথা পাতিছে আমাৰ যি ডকুমেণ্টছ আছিলে আমি কোনোবা 61ৰ পৰা কোনোবা 71ৰ পৰা কোনোবা 1944 ইয়াতে এমপ্লয়ি হিচাপেও আছিলে তেতিয়া আমাৰ এনচিএলছ আৰু এইবিলাক সব ইউনাইটেড আছিলে সেইবিলাক কাগজো আমি ছাবমিট কৰিছোঁ কিছুমান ডাক নম্বৰ পাট্টা নম্বৰ থকা অট'নমাছ কাউন্সিলৰ থ্ৰু দি পেলাই পাট্টা লেণ্ডত নোটিছ ছাৰ্ভ কৰিছে সেই ফাইলটো আমি ষ্টেট অফিচাৰক দিছোঁ তাৰ লোকেল থানাৰ ওচি আছিলে ওচৰত বিভিন্ন ধৰণৰ অফিচাৰবিলাক লামডিঙৰ আছিলে কিন্তু তেখেতসকলে ক'ব বিচাৰিছে যে আমি সেইদিনা এটেণ্ড হোৱা নাই তাৰমানে তেখেতসকলে কিবা না কিবা আমাৰ লগত এটা কনস্পিৰেচি কৰিব বিচাৰিছে এতিয়া 22 তাৰিখে তেখেতসকলে এটা নোটিছ ছাৰ্ভ কৰিছে য'ত লিখা আছে 16 তাৰিখৰ পৰা 15 দিন ধৰা হৈছে আপোনালোকে 30 তাৰিখৰ পৰা ভেকেট কৰিব ইভেকশ্যন কৰা হ'ব তো এই নোটিছটো যে দিছে তাতে মেনশ্যন কৰা আছে 16 তাৰিখে আমি যোৱা নাই আৰু আমি ভেলুৱেবল ডকুমেণ্টছ দিয়া নাই আমাৰ ওচৰত বিভিন্ন ভিডিঅ' ফুটেজৰ পৰা পেপাৰ কাটিঙৰ পৰা 16 তাৰিখে আমি লামডিঙত যোৱা এইখিনি নিউজ পেপাৰৰ কাটিং আছে লামডিং মাণ্ডলিক প্ৰবন্ধকৰ কাৰ্যালয় ঘেৰাও আৰু বিভিন্ন ধৰণৰ আমাৰ হাতত ফুটেজ আছে লামডিং ডিআৰএম কাৰ্যালয় ঘেৰাও সহস্ৰজন এইবিলাক আমাৰ এই ফুটেজবিলাক আমি থৈছোঁ কিন্তু তেখেতসকলে ইয়াতে দিছে পৰহি দিনা যিখন নোটিছ পেছ কৰিছে 30 তাৰিখৰ ভিতৰত ইভেকশ্যন হ'ব সেই নোটিছটো তেখেতসকলে মেনশ্যন কৰিছে আমি 16 তাৰিখে যি মাতিছিলে ডিআৰএম অফিচত আমি যোৱা নাই বুলি কিন্তু আপোনালোকৰ মিডিয়া চেনেলে বিভিন্ন উইটনেছ আছে এইটোৰ বিভিন্ন চেনেলে এইটো হাইলাইট কৰিছে প্ৰাগ নিউজ কওক DOIC কওক আৰু আজিকালি মিডিয়াটো আছেই ছ'চিয়েল মিডিয়া বিভিন্ন জেগাতে এইটো ভাইৰেল হৈছে যে আমি সেই 16 তাৰিখে গৈছোঁ এতিয়া আমাৰ লগত যে ইনজাষ্টিছ হৈছে আজিৰ মূল কথাটো হ'ল আমি এই ঠাণ্ডাৰ সময়ত সবৰ পৰীক্ষা আছে ওচৰত বিভিন্ন ধৰণৰ সমস্যা আছে এই 20-25 হাজাৰ মানুহক একেলগে তেখেতসকলে উচ্ছেদ কৰিব বিচাৰিছে সেইটোৰ কাৰণটো আমি কি আমি জানিব বিচাৰিছিলোঁ তেখেতসকলৰ পৰা এতিয়ালৈকে কাৰণটো ক্লিয়াৰ কাট জনোৱা নাই
থাকি খালি তেখেতসকলৰ কাছে সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে। সুপ্ৰিম কোৰ্টৰ কি গাইডলাইন আছে? যদি সুপ্ৰিম কোৰ্টে আমাৰ ইণ্ডিয়াৰ ভাৰতীয় ৰেল ডেভেলপ কৰিব, আমিও ভাৰতীয় হয়, তো আমাক পাৰ্টভাৱে সিহঁতে যোনটো যিমানটো দৰকাৰ, এতিয়া যদি অলপ হ'লে 50 মিটাৰ দৰকাৰ বা 50 ফিট দৰকাৰ বা 100 ফিট দৰকাৰ, তেখেতসকলে কৰক। আমি এৰিবলৈ মানা কৰা নাই, আমি প্ৰটেষ্ট কৰা নাই, ৰেলৰ এগেইনষ্টত আমি যোৱা নাই। কিন্তু আমাৰ এই 25,000 মানুহক এট এ টাইমত তেখেতসকলে কিয় উচ্ছেদ কৰিব বিচাৰিছে? এই মানুহবিলাক ক'ত যাব? অহা দিনত এক্সাম আছে বাচ্চাবিলাকৰ, অহা জানুৱাৰী ফেব্ৰুৱাৰীৰ পিছত মেট্ৰিক আছে, হায়াৰ ছেকেণ্ডেৰী আছে। এইখিনি অৱস্থাত আমাৰ মানুহখিনি পটককৈ এই 30 তাৰিখ ধৰিছে, সেইটো আজি 24 তাৰিখ আৰু পেষ্ট কৰিছে নোটিছটো তেখেতসকলে 22 তাৰিখ পিছবেলা, আৰু হাইকোৰ্টো বন্ধ হৈ আছে। সেইকাৰণে আমি বিচাৰিছোঁ যে এইটো আপোনালোকৰ থ্ৰু দি যাতে এইটো ওপৰমহলত যায় আৰু জাষ্টিছ হয়। আজিৰ প্ৰেছ মিটৰ মূল উদ্দেশ্যটো এইটো। তাৰপিছত যদি আপোনালোক 16 तारीख से लेकर कि आप 15 दिन के अंदर खाली करें, 15 दिन के बाद में वो लोग जब भी हमारे ऊपर एक्शन ला सकता है खाली करने तो आप लोग का मतलब मान लीजिए आप लोग बोले कि अभी स्कूल का बच्चा लोग को एग्जाम भी है और कोचिंग भी है, तो आप लोग का मेनली कितना दिन चाहिए और टाइम कैसे आप एक्चुअली हम लोग जो है कल जो है हम लोग ऑलरेडी डीसी को इस चीज़ के लिए मना कि हम लोग के साथ जो अन्याय हुआ इसको हम लोग कल जो है डीसी को ऑलरेडी इसके लिए और कोर्ट का ऑर्डर के अनुसार। दूसरे नंबर जो चीज़ है, हम लोग का हक जो है, हम लोग का हक मिलना चाहिए कोर्ट में जाने के लिए। कोर्ट में हम लोग वहाँ अगर क्या सभी जगह क्या हम लोग जब यहाँ बैठे हैं तब हम लोग को ये पता नहीं, जबकि हमारे पूर्वज जब बैठे कि ये क्या ये पूरा जंगल था, आप लोग सबको ये पूरा जंगल, तो यहाँ में गवर्नमेंट लैंड करके बैठे हैं। पीछे आज ही रेलवे जो है ये बोल रहा कि ये मेरा माटी है, जिसका माटी अगर आपका है ठीक है, हम लोग इलीगल है तो हम लोग छोड़ेंगे, लेकिन हम लोग जो बैठे हैं हम लोग को कम से कम घर बनाने के लिए समय चाहिए, सबको इस्टेब्लिश करने के लिए समय दिया जाए, हम लोग करेंगे। और आप लोग जैसे कि दूसरी जगहों में आप लोग लिए उतना पहले लिए जो जरूरी है, उसके बाद हम लोग को समय दिया, आस्ते आस्ते हम लोग